তো কি হ'ল মানে গাৰ্লফ্ৰেণ্ডক ভাল শিক্ষা এটা দি থলোঁ আজি। ইয়াৰ কি মানে কি লেভেল দেখুৱাই ইয়াৰ, কল কৰিলে ৰিচিভ নকৰে, SMS দিলে ৰিপ্লাই নকৰে, কল কাট কৰে, নিজৰ ইচ্ছামতে চলি আছে বে। মই ভাবিলোঁ কি মানে, তো আচৰিত লাগিল ইয়াৰ বেলেগ বয়ফ্ৰেণ্ড আছে নেকি চেক কৰিলোঁ, নাই। তথাপিতো SMS বহুত ইগন'ৰ কৰিছে মানে মোৰ কল SMS চব। रुको जरा। তো ভাবিলোঁ কি হৈছে মানে, তো লগৰ এজনক কল কৰিলোঁ, মানে কল কৰাৰ পাছত নিজৰ সমস্যা কৈ দিলোঁ। সি ক'লে মানে ইয়াৰ আইডিয়া এটা কৈ দিলে, তো এতিয়া তোমাৰ এই পৰিস্থিতি মোৰ নিচিনাই পৰিস্থিতি হৈ আছে, তেনেহ'লে ইউজ কৰিব পাৰিবা। তো শুনক মানে সি ক'লে মানে তই তাইৰ পৰা ধাৰলৈ পইচা লৈ লোৱা। তো ভাবিলোঁ আৰু ইয়াৰ ঠিক আইডিয়া, কি মজা আইডিয়া বে। তাৰপাছত ফ'ল' কৰিলোঁ, তাইৰ পৰা 240 টকাৰ এটা ৰিচাৰ্জ ভৰাব দিলোঁ। এতিয়া তাই দিনত 10 বাৰ কল কৰে, মই এভইড কৰোঁ, মানে ৰিচিভ নকৰোঁ তাইৰ কল। ৰিভেঞ্জ টু ৰিভেঞ্জ। যদি ভিডিঅ' ভাল লাগিল লাইক এটা কৰি দিবা।